হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে জহা চাউলৰ পায়সৰ ৰেচিপিটো লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে ইয়াতে মই 1 লিটাৰ গাখীৰ লৈছোঁ। এতিয়া গাখীৰখিনি ভালদৰে উতল আহিবলৈ দিম। গাখীৰখিনি ভালদৰে বইল হোৱাৰ পাছত তাতে মই 5টা লং দি দিছোঁ, 5টা ইলাইচি আৰু অলপমান দালচিনি দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। তেতিয়া লং, দালচিনি আৰু ইলাচিৰ ফ্লেভাৰটো ধুনীয়াকৈ ওলাব। ইয়াত মই 1 কাপ জহা চাউল লৈছোঁ। জহা চাউলখিনি মই 15 মিনিটৰ কাৰণে তিয়াই থৈ দিছিলোঁ। তাৰ পাছত ভালদৰে চাউলৰ পানীখিনি টুকি জহা চাউলখিনি গাখীৰখিনিত দি লৈছোঁ। এইখিনি এতিয়া মিডিয়াম ল'ত ৰাখি ভালদৰে উতলিবলৈ দিব। মই ইয়াতে জহা চাউলৰ ব্যৱহাৰ কৰিছোঁ। আপুনি বাসমতি বা বেলেগ চাউলৰো ব্যৱহাৰ কৰিব পাৰে। 5-10 মিনিট পাছত মই ইয়াতে আধা কাপ চেনি দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই লৈছোঁ। আপুনি আপোনাৰ পচন্দৰ অনুসৰি চেনিখিনি কম বেছি কৰি ল'ব পাৰে। এতিয়া 10 মিনিট পাছত মই ইয়াতে ডাঙৰ চামুচেদি 1 চামুচ খিচমিচ আৰু অলপ কাটি থোৱা কাজু দি দিছোঁ। এতিয়া এইখিনি দিয়াৰ পাছত আকৌ ভালদৰে সিজিবলৈ দিম। মাজে মাজে ভালদৰে লৰাই থাকিব যাতে তলত লাগি জ্বলি নাযায়। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম হাই কৰি ভালদৰে সিজিবলৈ দিব। অলপ সময় মূৰে মূৰে ভালদৰে লৰাই থাকিব, নহ'লে জ্বলি যোৱাৰ সম্ভাৱনা থাকে। ছাইডত লাগি থকা খৰবোৰ মাজে মাজে হেতাখনেদি এৰাই থাকিব। চাউলখিনি ভালদৰে সিজিবলৈ দিব। বিশ 25 মিনিট পাছত চাউলখিনি ভালদৰে সিজি গৈছে আৰু গাখীৰখিনি ডাঠ হৈ আহিছে। এতিয়া ইয়াতে মই আধা কাপ মিল্ক পাউডাৰ দি দিছোঁ। মিল্ক পাউডাৰৰ সলনি আপুনি কনডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি ভালদৰে মিলাই ল'ব যাতে মিল্ক পাউডাৰখিনি গোটা হৈ নাথাকে। চাউলখিনি ভালদৰে সিজাৰ পাছতহে মিল্ক পাউডাৰখিনি দিব। পায়সখিনি বনালে মিল্ক পাউডাৰ বা কনডেন্স মিল্ক অলপ দিলে খাবলৈ ভাল হয়। মিল্ক পাউডাৰখিনি দিয়াৰ পাছত এইখিনি আৰু 3-4 মিনিট কাৰণে ভালদৰে সিজিবলৈ দিম। পায়সখিনি এতিয়া ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। পায়সখিনি এতিয়া অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ নাইবা অলপ গৰম হৈ থাকোঁতেই ছাৰ্ভ কৰিব পাৰে।